বছৰীয়া অস্কাৰৰ ইতিহাসত এতিয়ালৈকে মাত্ৰ 7 গৰাকী মহিলা পৰিচালকেহে একাডেমী বঁটাৰ শ্ৰেষ্ঠ পৰিচালকৰ শিতানলৈ মনোনয়ন লাভ কৰিছে। তাৰ ভিতৰত সদ্য মুক্তিপ্ৰাপ্ত দ্য পাৱাৰ অফ দ্য ডগৰ পৰিচালিকা জেইন কেম্পিয়ন হৈছে দ্বিতীয়গৰাকী। ছবিখন আছিল 1993 চনত মুক্তিপ্ৰাপ্ত পিয়ানো। এইবাৰ পৰিচালিকাগৰাকীয়ে প্ৰায় এটা দশকৰ বিৰতিৰ অন্তত নিৰ্মাণ কৰি উলিয়াইছে 126 মিনিটৰ অনবদ্য ছবি পাৱাৰ অফ দ্য ডগ। 1967 চনৰ থমাছ ছেভেজৰ একে নামৰ বহুল পঠিত উপন্যাসৰ আধাৰত এই ছবিখন নিৰ্মিত। ছবিখনৰ ভাৱ ভাষাই একাধিক মানৱীয় দিশত আলোকপাত কৰিছে বাবে কাহিনীৰ সামগ্ৰিক বিশ্লেষণ বৰ সহজবোধ্য হৈ থকা নাই। তদুপৰি বিষয় বৈচিত্ৰ্য, পটভূমি আৰু চৰিত্ৰৰ অলংকৰণেও ড্ৰামাৰ সৰল পৰিধিটো অতিক্ৰম কৰি বহু ধাবিভক্ত আৰু জটিল কলাত্মক পৰ্যায় এটা স্পৰ্শ কৰিছে। ইতিমধ্যে বহু বঁটা সন্মানেৰে স্বীকৃত আৰু বিগত বৰ্ষত শক্তিশালী হিচাপে পৰিণত হোৱা ছবিখনৰ 3টা বিশেষ দিশ উল্লেখযোগ্য। প্ৰথম, ফিল বাৰবাংক নামৰ পুৰুষ চৰিত্ৰটিৰ মনস্তাত্ত্বিক জটিলতাক অন্বেষণ কৰাৰ পৰিৱৰ্তে তাক অনুসৰণ কৰিবলৈ এটা বাট মোকলাই দিয়া। যিটো কাম চিত্ৰনাট্যকৰ কেম্পিয়নে অদ্ভুত দক্ষতাৰে সম্পূৰ্ণ কৰিলে দুটামান কল্পনাতীত প্ৰাক ক্লাইমেক্স দৃশ্যাংশৰে। আস্তাবল আৰু সন্মুখৰ অনিমজ পাহাৰটোক কেন্দ্ৰ কৰি তৈয়াৰ হোৱা ফিলৰ চুটি দীঘল, ৰুক্ষ আৰু মেজাজী কথোপকথনবোৰ সাৱধানেৰে মন নকৰিলে দৰ্শকে ছবিৰ গতিৰ লগত বিচ্ছিন্ন হোৱাৰো আশংকা আছে। Man is made by patience and the odds against him শীৰ্ষক চিন্তাৰে নিজকে গঢ়ি তোলা ফিলৰ সান্নিধ্যলৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ পিটাৰ গৰ্ডন অহাৰ পাছত কাহিনীটো কৌতূহলোদ্দীপক এক শীতল কুহেলিকাত সোমাই পৰে। দুয়োজনৰে একক যাত্ৰাৰ অন্তিম ৰূপটোক এক অননুমেয় পেথৰে কাহিনীটো লৈ যায়। কোৱা বাহুল্য যে যশস্বী অভিনেতা বেনেডিক্ট কাম্বাৰবেটছৰ দুৰন্ত অভিনয় চৰিত্ৰটি বাহুল্যবৰ্জিত আৰু সবল হৈ উঠাৰ আন এটা বিশেষ কাৰণ। দ্বিতীয়তে, ছবিখনৰ কাহিনীটো 3জন ভিন্ন মানসিক স্থিতিৰ পুৰুষক কেন্দ্ৰীভূত যদিও চিত্ৰনাট্য কেৱল তাৰে ওপৰত নিৰ্ভৰশীল নহয়, যাৰ ফলত কাহিনী কথন বিৰক্তিকৰ হোৱাৰ পৰা ৰক্ষা পৰিল আৰু শেষলৈ লিংগ বৰ্ণ নিৰ্বিশেষে এটা সাৰ্বজনীনতা লাভ কৰিলে। চৰিত্ৰত অন্তৰ্দ্বন্দ্বৰ আভাস বৰ সূক্ষ্ম। তাৰ পৰিৱৰ্তে কাহিনী বিন্যাসত চৰিত্ৰৰ মনোভংগীৰ তুলনামূলক প্ৰতিচ্ছবি কিছুমানহে জলজল পটপটকৈ মজুত আছে। তৃতীয়, পৰিচালিকা জেইন কেম্পিয়নে নেদেখাটোক দেখুৱাবলৈ আৰু নুশুনাটোক শুনোৱাবলৈ তেখেতৰ ছবিত প্ৰয়াস কৰে। এইখন ছবিটো অন্তৰ্লীন হৈ থকা প্ৰতিশোধ পৰায়ণতাৰ সৰব উপস্থিতি অথচ চৰিত্ৰ নীৰৱ প্ৰস্থানে কেম্পিয়নৰ একেটা চৰিত্ৰকে উদ্ঘাটন কৰিলে। দ্য পাৱাৰ অফ দ্য ডগ 2021ত আমি চোৱা সবাতোকৈ ভাল ছবিবোৰৰ এখন। অভিনয়, পৰিচালনা, প্ৰডাকশ্যন ডিজাইনতো ই উৎকৃষ্ট। কিন্তু তাতোতকৈ উৎকৃষ্ট হৈছে নিয়াৰিকৈ প্ৰস্তুত কৰা চিত্ৰনাট্যখন। এই চিত্ৰনাট্যখনৰ ভৰসাতেই পৰিচালিকাই মানুহৰ আভ্যন্তৰীণ মনোজগতৰ বহুকেইটা চুক পৰিভ্ৰমণ কৰিবলৈ দৰ্শকক সুযোগ দিছে।